ততে যাব উঠা নাই মোক উঠা পাইছা সিধা ভাগা লাগছি মোক উঠে কাৰণে বেটা সি বাগেট দি আছে যাই আছি যা উঠ 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 সেউজী হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ সকলোৰে খবৰ ভাল মই গল্পজতীয়া মোৰ অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আমি যাই আছোঁ মানে ক'ত যাওঁ নকওঁ এতিয়া থামনেল চাই নিশ্চয় গম পাইছে ক'ত যাম তো এয়া মোৰ ফ্ৰেণ্ডবোৰ আছে মই লৈছোঁ পাই গ'লোঁ আমি ছয়গাং কলেজ এইটো পাই গ'লোঁ এইখিনি কি কয় নামটো নাজানো পেডেল মাৰি 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 আমি তিনিটা আগত আহি দিলোঁ জোচ চাওঁ জোচ কেনে ভাই জোচ জোচ এই মজা আৰু আছে অলপ কিমান আহিলোঁ ভাই কিমান আহিলোঁ আহি কিমান পালোঁ হলদংকৈ যাই থাকিম দেই আৰু আমি আহি কিনে অলপ আগত ৰখিছোঁ এবাৰ আমি যাম আগলৈ যা মই পাছত একেবাৰে পাছত চাইকেলখন লওঁ এয়া চাইকেল ল'লোঁ তো যাইছোঁ কিমান ৰাস্তাও চিনি নাপাওঁ আমি যাই আছোঁ ক'ত বা হয় একো নাজানো তো কি ক'ম আৰু ৰাস্তা মজা সেউজীয়া এয়াই হ'ল আমাৰ অসম সেউজীয়া মাথো সেউজীয়া চাৰিওফালে সেউজীয়া হয় তো বঢ়িয়া বতাহ মজা বতাহ দিছে এতিয়া প্ৰায় 6:30মান বাজিলে মই অলপ বেলেগ টাইপৰ ইয়াত ব্ৰেক নাই চাইকেলত ব্ৰেক মাৰি আছোঁ ৰখা নাই চাওক ব্ৰেক নাই ব্ৰেক নোহোৱা চাইকেল লৈ যাম আমি মই এটা কথা হচ্ছে মানে আমি যে পাৰ্বতীঘাট যাই আছোঁ আহি পাই গ'লোঁ আমি বামুণীগাং পাই গ'লোঁ বামুণীগাং এতিয়া বজাৰ বহে কিজানি আজিয়ে ফাৰ্ষ্ট আহিলোঁ চাইকেল অলপ বেলেগ মোক লাগছি ঐ মোৰ মোক লাগছি ঐ কিমান মানুহ লাগছি লাগছি মোৰ নাম কি আচ্ছা বকো কিমান 3 কিলোমিটাৰ আৰু বকলৈকে আছে মাত্ৰ 3 কিলোমিটাৰ প্ৰায় 20 কিলোমিটাৰ মান আহিলোঁ 20 কিলোমিটাৰ তো আগে বাঢ়তে কিমান আছে কিমান এই গাড়ী থাকা কিমান আছে আৰু কি মুখেৰে কোৱা নাই বেঙা নেকি তো কেইটা নিছিলোঁ আমি সৰবাৰে নহয় আমি চলাছোঁ চাইকেল 6:30টাৰ পৰা আহিছিলোঁ এতিয়া বাজে 8টা প্ৰায় 2 ঘণ্টাৰ ৰাস্তা পেডেল মাৰিলোঁ আৰু অলপমান আছে বকো পামেই কিজানি 3 কিলোমিটাৰ থকা বুলি কৈছিল এতিয়া সুধিব লাগিল হা কি জেগা হয় এইখিনি নাজানা পাই গ'লোঁ বকো টাউন বকো পাই গ'লোঁ হয় বকো আজিয়ে ফাৰ্ষ্ট আহিলোঁ বকোখন অলপ দেখুৱাওঁ আপোনালোকক জুবিন দামি পাৰ্বতী পাহাৰত যোৱা এইটো হ'ল গেটটো কালি যায় আৰু চাই থাকচোন ভিডিঅ'টো স্কিপ নকৰাকৈ ক'ত কেনেকৈ যায় চব দেখুৱাম আপোনালোকক এইটো দিয়ে যাম আমি যাওঁ ৰাস্তাটো পাৰ হৈ লওঁ এবাৰ যাওঁ এইটো ৰাস্তা পাৰ হৈ লওঁ বহুত গাড়ী আছে পাৰ হৈ ল'লোঁ এইবাৰ গেটটোত সোমাম खुदाई तुझसे मेरा दीन धर्म है मुझसे तेरी खुदाई तू बोले तो बन जाऊं मैं बुल्ले शाह सौदाई मैं भी नाचूं গেটৰ ভিতৰেদি এয়া ৰাস্তাটো দি যাই আছোঁ
কিমান দূৰ হয় নাজানো যাই আছো যাই দেখিম বতা বতা बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज পাই গ'লো মানে অলপমান আছে সেইটো হয় সেইটো আৰু অলপমান আছে অলপ পাৰ্বতী মন্দিৰলৈ যোৱা পথ আহি পোৱাৰ লগে লগে ৰ'দ আৰম্ভ হৈ গ'ল বহুত ৰ'দ দিলে এয়া পাই গ'লো এইটো হ'ল গেটটো পাৰ ওপৰত যোৱা থান দোকান আহি পালোঁ গুগল আইতাক সুধি সুধি পেডেল মাৰি মাৰি আহি পালোঁ এয়া মন্দিৰ চবেই বিজি ফটোত তো আগত যাম তো আপোনালোকক চব দেখুৱাম তো চাই থাকক ভিডিঅ'টো এনেকৈ উঠিব লাগে বহুত ওপৰলৈ তো অলপ চিলিপ হৈ আছে বৰষুণ অহাৰ কাৰণে তো যাইছোঁ এনেকৈ বহুত উঠিব লগা হয় উৰি যাম মই পালো না চব ওলাল কিন্তু পোৱা নাই ছাতি ছাতি ধূপ তেল অলপ পানী অলপ কিন্তু পোৱা নাই এতিয়াও যাইখিনি পাৰা দিব লাগিব পূজাৰ পাছত পাছ পাই দিয়া ফুৰি গৈছি ক'ত আহিলোঁ আজি হ'ব গৈ বাইদেউ ভাই পানী খালোঁ আৰু বহুত আছে এটা মজা ভিউ পাইছোঁ দেখুৱাম চাওক ভালকৈ চাওক আমাৰ 6 গাংমান মন্দিৰ দেখা পাব মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে ব্যথা পাহৰাই হৃদয়লৈ অহা যোৱা কৰা সঘনাই প্ৰায় আধা ঘণ্টামান খোজ কঢ়াৰ পাছত পাই গ'লোঁ মন্দিৰৰ কাষ একদম মন্দিৰৰ কাষ পাই গ'লোঁ এবাৰ ওপৰত যাম তো দেখাম ওপৰত গৰম জোতা চেণ্ডেল নিব নোৱাৰি মেইন মন্দিৰটোলৈ যাবৰ কাৰণে যাব লাগিব তো আমি উঠি আছোঁ পাই যাম মন্দিৰ এয়া উঠিলোঁ 1 2 3 এয়াই হ'ল পাৰ্বতী পাহাৰ ইমান দিনে ফটোত দেখি আছিলোঁ এনে যে আহি পালোঁ এইটো হ'ল মন্দিৰ আৰু ওপৰৰ পৰা আপোনালোকক ভিউ দেখুৱাম তো ভিউটো চাওক পিছফালটো দেখুৱাম পিছফালটো মানে বেকগ্ৰাউণ্ডটো পৰিৱেশ ইয়াৰ চাওক পাহাৰৰ ওপৰত মন্দিৰটো হয় ভিউ চাওক আপোনালোকে এইটোকে কয় পাৰ্বতী পাহাৰ বুলি কয় এই মন্দিৰটোৰ ভিতৰে সোমাইছোঁ এইটো হ'ল মন্দিৰ তালা মৰা আছে কিজানি এইটো মন্দিৰটো চাওক কৃষ্ণ এইটো হ'ল মন্দিৰ বহুত গৰম এয়া মন্দিৰৰ ফাগ চাওক এয়া ভিউ চাওক আৰু ইয়াৰ কাষতে এইটো হ'ল গণেশ মন্দিৰ তো দেখুৱাম আপোনালোকক ভিতৰে তালা মাৰা আছে সোমাব নোৱাৰি এইটো হ'ল গণেশ মন্দিৰ আৰু ইফালে এইটো শিল বহুত ডাঙৰ ওপৰৰ পৰা দেখুৱাই আছোঁ এয়া চাওক
কাঢ়ি ল'লোঁ এতিয়া যাব লাগে ঘৰত বাজিল কেইটা বাজিল ৰূপক বহুত ৰ'দ দিছে ইয়াতে আছোঁ বহুত টাইম প্ৰায় আধা ঘণ্টামান থাকিলোঁ এতিয়া যাবৰ হ'ব আৰু চবে ফটো উঠাত বিজি এয়াই আছিল পাৰ্বতী পাহাৰ মন্দিৰৰ পৰা যাবলৈ ওলাইছোঁ ভোক লাগিছে যাই তলত কিবা খাওঁ আৰু বহুত তলত যাব লাগিব তো যাই পাৰ্বতী পাহাৰত বাই বাই দি আহিলোঁ এতিয়া ঘৰত যাম বৈদ্য ৰ'দ দিছি বহুত ৰ'দ হয় হৈ গ'ল আমাৰ খালোঁ এবাৰ তামোল এখন খাই লওঁ এয়া খোৱা লৈ গ'ল এতিয়া এখন ধাবাতে খালোঁ এনে ধুনীয়া খালি দিছোঁ বঢ়িয়া খালো একদম হা বঢ়িয়াকে খাই দিলো পানী বেছি কিছু না খাই বেছি কিছু ৰুটি চব সমানে খাই দিলো চব্জি নেটলা গাইছ খাই ল'লোঁ তামোল তামোল খাই খাই যাম খেদি খেদি গৈ পালো ঘূৰি ঘূৰি একেই ঠিকনা কিছু বাসনা কিছু যাতনাত কেঁকুৰি পাছত নাজানো ছয়ঙলৈ আৰু বৰ্তানে 10 কিলোমিটাৰমান আছে এয়া অলপ চেয়াত আছোঁ চাওক গৈ গৈছোঁ পানী খাওঁ অলপ মই জানছোঁ মোৰ ভাগৰ লাগছি মোক কিয় আনতে মোক কিয় উঠা যা কি গৰম ৰ অলপ বাগা দিম ততে যা এই উঠুৰ এই ততে যাব উঠা নাই মোক উঠা পাইছা ভাগৰ লাগছি মোক উঠে কাৰণে বেটা সি বাগেত দি আছে উঠ 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 এই উঠি গেছি না প্ৰায় 1-1.5 ঘণ্টামান ৰ'দত পেডেল মৰাৰ পিছত ফাইনেলি আমি পাই গ'লোঁ ছয়গাঁও পাই গ'লোঁ এয়া ছয়গাঁও আহি পালোঁ আমি ছয়গাঁও অলপ ক'ৰবাত ৰখি দিওঁ ঘণ্টামানত আহি পালোঁ 1 ঘণ্টা বেছি হৈছে তো হেল্ল' গাইছ মানে কি হ'ল আহি থাকোঁতে মোবাইলটো চুইচ অফ হৈ গ'ল ছয়গাঁৱত পাওঁতে তো ভিডিঅ' বনাব নোৱাৰিলোঁ ঘৰত আহা প্ৰায় 1টামানত আহি পালোঁ ঘৰ এতিয়া ভাত টোপনি মাৰি আহিলোঁ ওলাই অলপ এফালে ওলে তো ভিডিঅ'টো কেনে লাগে জনাব লাইক কৰিব শ্বেয়াৰ কৰিব মানে মই ভিডিঅ' ভালদৰে বনাব নাজানো আগতেও বনাই পোৱা নাই মানে কেমেৰাৰ আগত আহিব অলপ লাইচ লাগে তো নিজৰ ভাইটি বুলি ভাবি ক্ষমা কৰি দিব তো বাই বাই জয় অসম ছাবস্ক্ৰাইবটো কৰি যাব